হেল্ল' এভৰিৱান, এয়া আকৌ আজি আহি গ'লোঁ পিকনিক খাবলৈ বুলি লগৰখিনি হেঁতি। এয়া হেঁতিকেইজনীয়ে আকৌ চাইকেলত গোটেই বস্তুখিনি বান্ধি লৈ আনিছে। গাইজ মানে আমি এতিয়া আজি পিকনিক খাব আহিছোঁ আমাৰ এম ভি লগৰখিনিৰ লগত। চ' আপোনালোকক মই ফাৰ্ষ্টে দেখাই লওঁ আমি য'ত খাব আহিছোঁ তাৰ ভিউটো অলপ চাই ল'ব, কি ধুনীয়া জেগা। আপোনালোকে আহিব পাৰে, নতুনকৈ এয়া আমি সৃষ্টি কৰিছোঁ। এয়া দেখিছে, আমাৰ দিখৌ নদী আৰু সেইফালে এখন দলং হৈছে অলপ দিনৰ আগতে, আমি চাইকেলেকে লৈ আহিছোঁ। এইফালে আমাৰ একাউণ্টৰ মানে অ'নাৰ হয় মধুস্মিতা, আমাৰ মধুমিতা গগৈ। তাৰপিছতে এইফালে আমাৰ জাজিবাসী প্ৰণামী আৰু আহি আছে ৰাইজ আমাৰ। এই আমাৰ তাৰ নাম অতীততে আছিলে ৰেডিবাৰ্ড, এতিয়া নহয় দেই, এতিয়া গাইজ মানে মই নহাও পাৰিলে মানে কষ্ট কৰি মানে ভালকৈ দেখা। মই হাত কৰিছোঁ মানে এয়া হাত হ'ব, মই কোন চাই থকা নাই। এয়া মই পিঁয়াজ কাটি দিওঁ। এয়া চালাড বনাইছে, অকলে অকলে কাম কৰি আছোঁ। ফাইনেলি আমাৰ খানা বনাই হৈয়ে গ'ল বাৰু, খাবই হ'ল। এয়া আকৌ গাহৰি পুৰিলোঁ, গোটেইখিনিয়ে আকৌ গাহৰি খাই ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।